হাই ফ্ৰেণ্ডছ, মই অসমীয়া পৰি মামনিত আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আজি হৈছে কাতি বিহু আৰু আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈ কাতি বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। এয়া চাওক, দেউতাই কলপুলিটোৰে কি ধুনীয়াকৈ টঙালিৰে ফুটাই দি আছে আৰু দেহাই ৰখি আছে। এয়া চাওকচোন কি ধুনীয়াকৈ বনালে। আৰু এতিয়া আমি ইয়াতে তিয়াই থৈ দিয়া চাকিখিনি শুকাব দিলোঁ আৰু তুলসীৰ তলটো মুচিব ওলাইছোঁ। এয়া চাওক, মই মুচি আছোঁ আৰু এতিয়া ভাবিছোঁ দেহাকো মুচিব দিওঁ। এয়া চাওক, দেহায়ো মুচি আছে কি ধুনীয়াকৈ, কাৰণ আজিকালি ল'ৰা ছোৱালী বুলি কথা নাই, সকলোৱে চব কাম জনাৰ কাৰণে ভাল আৰু সেইকাৰণে ভাবিলোঁ বাবুও মুচিব আৰু ইয়াতে কলিজাতে মুচি আছে কি ধুনীয়াকৈ। এয়া চাওকচোন, মুচিব জানিছে। আৰু এইটো হৈছে আমাৰ মন্দিৰ, এইটো আমাৰ কৃষ্ণ মন্দিৰ আৰু মন্দিৰটো আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ। আৰু ইয়াতে ভালদৰে মুচি ল'লোঁ গোটেইখিনি। আৰু সি মানে জোৰ কৰি আছে যে মা আমি এটা ৰংগলী আঁকো আহা, কিন্তু আমাৰ হাতত ৰংগলী আঁকিবলৈ সিমান ৰঙো নাই। হোলীতে অকণমান থৈ দিয়া ৰং আছিল, সেইখিনিৰে আমি এতিয়া এটা ৰংগলী বনাম। আৰু এয়া ফুল ছিঙি লৈছোঁ, বগা গোলাপ আৰু ৰঙা গোলাপ, আৰু ফুলেৰে কি কৰোঁ আপোনালোকে চাই থাকক। এয়া ৰংগলীখিনি আঁকা হৈ গ'ল আৰু ইয়াতে পাহখিনি দিবৰ কাৰণে আমাৰ হাতত ৰং তেনেকুৱাকৈ নাছিলে, সেইটোৰ কাৰণে ভাবিলোঁ যে ফুলেৰে পাহটো বনাই দিওঁ, ফুলৰ পাহেৰে। এয়া চাওক, ইয়াতে ফুলৰ পাহখিনি ধুনীয়াকৈ সজাই দিলোঁ আৰু ইয়াতে এটা ডিজাইন বনাই এনেকৈ ৰঙো অকণমান দি দিলোঁ, কাৰণ ৰং অকণমান ৰৈ গ'ল, সেইখিনিৰে এটা ডিজাইন বনাই দিলোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ। আৰু এয়া হ'ল আমাৰ ৰংগলীটোৰ ফাইনেল লুক। এয়া চাওকচোন, ফুলৰ পাহবোৰেৰে কেনেকৈনো ৰংগলী আঁকি পেলালোঁ। আৰু এতিয়া গধূলি হৈ গ'ল। এয়া চাওক, দেহা মন্দিৰত সোমাইছে চাকি দিবৰ কাৰণে। সি এতিয়া চাকি দি আছে আৰু ময়ো গোটেইখিনি চাঙেলি এখনতকৈ যোগাৰ কৰি লৈছোঁ। এয়া চাওক, চাকি লৈছোঁ, ফিটা লৈছোঁ আৰু মানে দেচলাইও এটা লগতে লৈছোঁ। আমাৰ কলেজতে শংখ বজাব চেষ্টা কৰি আছে এয়া মন্দিৰত বহি। মই বজাই দেখি দেখি আছো। সেইফালে দিব যায়, মই বজাই হোলী যাতে বজাব জানিছে। এই চাকি বন্তি জ্বলাই আছে। অ' মা কি কোৱা? আজি কি বিহু? কাতি বিহু, কঙালী বিহু। কাতি বিহু কি বিহু কয়? কঙালী। কঙালী বিহু। আমি আজি তুলসীৰ তলত কি কৰোঁ? চাকি বন্তি জ্বলাওঁ। আমি জ্বলাই আছোঁ দিয়া আৰু মই। হাই ফ্ৰেণ্ডছ, মই এই ৰংগলী। এয়া চাওক, আমাৰ দেহাই ৰংগলীটো আঁকিছে। আমার মা ইয়াত চাকি দি আছে। এয়া চাওক, দেহাক তুলসীৰ তলত পঢ়িব দিছোঁ। আৰু কাৰণ তুলসীৰ তলত পঢ়িব লাগে কাতি বিহুৰ দিনাখন, আমাকো মাহঁতে সৰুতে এনেকৈ পঢ়িব দিছিলে, সেইটোৰ কাৰণে আমিও দেহাক এনেকৈ এবাৰ পঢ়িব দিওঁ। ৰাং ঢালি ৰাঙলী কুবেদি ওলাই পোহৰ বিলাই, লাহে লাহে কয় উঠে কাষলৈ মূৰৰ ওপৰ শিলৰ ওপৰ লাহ দিলে হয়, আবেলি সময় লুকালে ৰদালি পাহি গধূলি।
my shy, what is this dear? This is my finger, mama my dear. Finger, niki no let. দুই রেক গোল থাকিল এক, তিনি রেক গোল থাকিল দুই, চাৰি রেক গোল থাকিল তিনি, পাঁচৰ রেক গোল থাকিল চাৰি। আৰু এয়া চাওক মানুহজন আহি পেলাই মোবাইল চাই আছে আৰু ইয়াতে মা আৰু মই এনেকৈ যোগাৰ কৰি আছোঁ। চকীও পাৰি দিছোঁ আৰু মাটিতো পাৰি দিছোঁ, কাৰণ বয়োজ্যেষ্ঠখিনি আহি পেলাই ধুনীয়াকৈ বহিব পাৰিব সেইটোৰ কাৰণে। আৰু গধূলি জ্বলাই দিয়া চাকিখিনি নুমাই গ'ল, সেইটোৰ কাৰণে মা আৰু মই আকৌ চাকি জ্বলাব আৰম্ভ কৰিলোঁ। এয়া চাওকচোন মা আৰু মই কেনেকৈনো চাকি জ্বলাইছোঁ আৰু আমাৰ ফালে কাতি বিহু কেনেকৈনো কৰে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, আৰু আপোনালোকৰ ফালে কেনেকুৱাকৈ কৰে জনাব দেই। কলিজাতো বহি আছে কি ধুনীয়াকৈ। ইয়াতে এতিয়া ৰাইজ আহিব, তাৰপিছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া চাওক প্ৰসাদ, আৰু ৰাইজো আহি পেলাই প্ৰসাদ চসাদ খোৱা হৈ গ'ল আমাৰ। এতিয়া এইখিনি আমি ধুনীয়াকৈ মা আৰু মই চিডিল কৰি আছোঁ। এয়া চাওক মানুহজনো বহি আছে। এয়া চাওক মানুহজন আৰু মই বহি লৈছোঁ ৰাইজসকল যোৱাৰ পিছত। মানে তোমাৰ কাতি বিহুৰ অনুভৱ কেনেকুৱা? হেপী বিহু। আৰু আমাৰ তৰফৰ পৰা আপোনালোক সকলোলৈ কাতি বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। আৰু আমাৰ ফালে কেনেকৈনো ৰাইজ আহে, কেনেকৈনো বিহু কৰে, সেইখিনি আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই।